এই চাঙৰি টেঙাটো খাবলৈ বৰ ভাল লাগে মাছৰ লগত। হেল্ল' বন্ধুসকল, স্বাগতম জনাইছো সৃষ্টি অসম ছায়ানিকাৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি দেওবাৰ আৰু দেওবৰীয়া বিশেষ ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰিছো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু এতিয়া মই যা যোগাৰ কৰি আছো ভাত বনোৱাৰ। আপোনালোকক এটা ব্লগত দেখাই থৈছিলো, যিসকলে আগৰ ব্লগবোৰ চাইছে। চাঙৰি টেঙা আমাৰ আগফালে বহুখিনি চাঙৰি টেঙা হৈছিলে আৰু সেই চাঙৰি টেঙাৰ আজি তৰকাৰী এখন ৰান্ধিম আৰু দেখুৱাম বুলি কৈছিলো, যিহেতু গতিকে ভিডিঅ'টো আৰম্ভ কৰিছো। আৰু চাঙৰি টেঙা বনাবলৈ মানে যোজা কৰিছো, ইতিমধ্যে সিজাই ললো। আগতে ভিডিঅ'টো আৰম্ভ কৰিব লাগিছিলে, কৰা নহ'লে, গতিকে বেয়া নাপাব। এতিয়াৰ পৰা দেখুৱাম, বলক তেতিয়াহ'লে পাকঘৰলৈ যাওঁ। প্ৰথমতে কুকাৰটোত মই চাঙৰি টেঙা আৰু আলু একেলগে সিজাই লৈছো। চাঙৰি টেঙা সকলোৱে চাগে চিনি পায়, নাপায় যদিও মই বাৰু এবাৰকৈ বাহিৰত দেখাই দিম। যিসকলে নাপায় তেওঁলোকৰ কাৰণে কেতিয়াবা বনাই খাই চাব পাৰিব। মোৰ বহুত বেছি প্ৰিয় হয় এই খানাটো, মানে চাঙৰি টেঙাই মাছে। মায়ে প্ৰায় বনাইছিলে আগতে, আৰু গৰম দিনতো খাই ভাল লাগে টেঙা যিহেতু। আৰু আজি বতৰটো খুব ভাল, সেইটো কাৰণে মানে বনাওঁ বুলি ভাবিলো। আৰু মাছ আনিছে আজি বিক্ৰমে। এয়া মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে হালধি নিমখ সানি থোৱা হৈছে আৰু মাছ ফ্ৰাই কৰিব লাগিব। আৰু মই এতিয়া কাটি আছিলো সৰু আলুগুটি, তেতিয়া মনত পৰিলে ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি। এয়া সৰু আলুখিনি কাটি আছো। আচলতে যোৱাকালিৰ পৰা মনটো অলপ বেয়া, ভিডিঅ' কৰিবলৈ তেনেকৈ পৰা নাই। মনটো বেয়া মানে বিক্ৰমৰ অকণমান চকুটোৰ অকণমান প্ৰব্লেম এটা হ'ল। মানে বাইকত যাওঁতে হঠাৎ কিবা এটা সোমালে আৰু পিহি দিওঁতে মানে চকুৰ মণিটোত অকণমান কাটাৰ নিচিনা হ'ল। সেইটো কাৰণে যোৱা 3 দিন ধৰি মানে চকুৰ পানী ওলাই আছে তেনেকুৱা। আজি ৰাতিপুৱাই গৈ পেহীহঁতৰ ঘৰৰ পৰা গাখীৰ আনিছোগৈ, আৰু গাখীৰ বোলে দিলে ভাল চকুৰ কাৰণে। সেয়া ইয়াতে বাতিতে অকণমান ঢাকি থোৱা আছে, কেঁচা গাখীৰ। এয়া চকুত দিবৰ কাৰণে অকণমান ছাগলী গাখীৰ আনিছিলোঁ, সেয়া দিলোঁ। এতিয়া অলপমান ভাল পাইছে, গতিকে মোৰো মনটো ভাল লাগিলে আৰু ভিডিঅ'টো সেইটো কাৰণে আৰম্ভ কৰিলোঁ। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো, বলক। চুলিখিনি ধুই দিলোঁ আজি, আৰু কাপোৰো অলপমান ধুলোঁ। এয়া দেখিছে, দেওবাৰ কাৰণে অকণমান সময় পাইছোঁ, নহ'লে সদায় ডিউটি আৰু ডিউটিৰ পৰা ঘৰ আহি ভাতকেইটা খাওঁ মানে সন্ধিয়াই লাগে। আৰু এইবোৰ চাঙৰি টেঙা, ৰ'ব বেক কেমেৰা দি দেখাইছোঁ। এইবোৰ চাঙৰি টেঙা, কিন্তু ইমান ডাঙৰটো মই তোলা নাই। এই সৰু সৰুবিলাক বেছিকৈ তুলিছোঁ, এনেকৈ শিপাৰে সৈতে। এই চাঙৰি টেঙাটো খাবলৈ বৰ ভাল লাগে মাছৰ লগত। কোনে কোনে আগতে খাই পাইছে কমেণ্ট কৰিবচোন। মই বহুত সৰুৰে পৰাই খাইছোঁ বাৰু, মোৰ ফেভৰেট হয় কৈছোঁৱে। গতিকে বলক আকৌ পাকঘৰলৈ যাওঁ আৰু খানাখিনি তৈয়াৰ কৰোঁগৈ। ৰাতিপুৱাৰ ভাত খালোঁ মাছৰুমৰ তৰকাৰীৰে। মাছৰুমৰ তৰকাৰী ৰাতিয়ে বনোৱা আছিলে, সেয়া দিয়ে খালোঁ। আৰু এতিয়া মাছৰ তৰকাৰী। এয়া কেৰাহী পাতিছোঁ, আৰু এতিয়া প্ৰথমতে মাছ ভাজিম, আৰু তাৰপিছত আলু ভাজিম, আৰু তাৰপিছত মাছৰ তৰকাৰী। আৰু এই কলকেইটাও আকৌ মায়ে দি পঠাইছে ওৰাঙৰ পৰা, কিন্তু মোৰ খোৱাই হোৱা নাই। অকণমান ডিঙিটোৰ প্ৰব্লেম দিয়ে থাকে, মানে ঠাণ্ডা দিনততো সেয়া, আকৌ গৰম দিনতো মানে পূৰা গৰম নপৰালৈকে মোৰ দিগদাৰেই। মানে বতাহ লাগিলেও ধূলি লাগিলেও এলাৰ্জি কাহ এটা আছে, গতিকে অলপ দিগদাৰী পাই থাকোঁ। এইকেইটা খাবলৈ হোৱা নাই, কি কৰোঁ চাওঁচোন বাৰু। কেৰাহী গৰম হৈছে, মাছখিনি ভাজি লওঁ, আকৌ দেখাই আছোঁ। এয়া প্ৰেছাৰ কুকাৰটোত 5টা হুইচেল মৰালোঁ। চাঙৰি টেঙা আৰু আলুখিনি একদম ভালকৈ সিজি গৈছে। আৰু এতিয়া মই আলুখিনি ইয়াৰ পৰা উঠাই ল'ম, আৰু উঠাই লৈ এইখিনি অকণমান পিটিকি ল'ব লাগিব, মানে যাতে তৰকাৰীখন গোটা হয়। তাৰ কাৰণে আলুখিনি মানে ভাঙি পিটিকি ল'লে তেতিয়া তৰকাৰীখনত দিলে তৰকাৰীখনৰ গ্ৰেভি টাইপৰ অকণমান ডাঠ হ'ব আৰু খাবলৈ ভাল লাগিব। নহ'লে একেবাৰে পাতল জোলো যদি ভাল পায় তেতিয়াহ'লে এনেকৈও দি দিব পাৰে, কিন্তু মই অকণমান ডাঠ হ'লে ভাল পাওঁ। সেইটো কাৰণে এইখিনি বাতি এটাত কাঢ়ি লৈছোঁ এটুকুৰকৈ, আৰু এইখিনি এতিয়া অলপমান ভাঙি ল'ম।
আৰু এফালে মাছ ভাজিয়ে আছো এইখিনি ভাজা হলে তাৰ পিছত তৰকাৰীখন বনাব পাৰিম এই মাছৰ মূৰ দুপিচ ভাজি আছো এয়া ভাজা হলে হ'ল আৰু মোৰ মাছ ভাজিব সময়ত মই প্ৰটেকশ্যনটো দেখালো চশমা এইখন লৈছো মানে চুলিখিনি যে ধুই দিছিলো আকৌ তেল পৰিলে নহলে গোটেই বৰবাদ হ'ব সেইটো কাৰণে আৰু চশমাযোৰ লৈছো বিক্ৰমৰ যেটো অৱস্থা হৈছে চকুত বাদি পৰি আকৌ মোৰ তেল পৰি কিবা এটা হওক ডাঙৰ কথা নহয় সেইটো কাৰণে এলাৰ্ট হৈ আছো এতিয়া মই জুলখিনিৰ পৰা মানে সিজোৱা পানীখিনি টেঙা হৈয়ে গৈছে জুল বুলিয়ে ক'ব পৰা হৈছে সেইটো কাৰণে কৈছো ইয়াৰ পৰা চাঙৰি টেঙাৰ যিখিনি শিপা আৰু কিবা কিবি যিখিনি জাবৰ টাইপৰ হৈছে সেইখিনি ওপৰত এনেকে ফুটা থকা যেটো খৰাহি তাত লৈ সেকিম তেতিয়া ইয়াৰে পানীখিনিও পৰি যাব আৰু এখন দি সেপিব চেষ্টা কৰিছো ভালকে পৰা নাই গতিকে হাতেৰে ভালকে সেপি ললো যাতে ইয়াৰে ৰসখিনি গুটে ওলাই যায় আৰু জাবৰখিনি মই পেলাই দিম মাছ ভজা কেৰাহীটোৱে লৈছো আৰু মাছ ভজা তেল আছিলে যিহেতু মাছৰ আঞ্জাই বনাম গতিকে সেইখিনি তেলকে ব্যৱহাৰ কৰিছো আৰু ইয়াতে মই দুটামান সৰিয়হ দি ললো টেঙাৰ তৰকাৰীত সাধাৰণতে মই সৰিয়হ দিয়ে বনাও মাৰ পৰা শিকিছো আৰু সৰিয়হ দিলে ভাল লাগে তেজপাত দিলো এখিলা আৰু পিয়াজ অলপমান আৰু জলকীয়া অলপমান দি দিলো দুটা জ্বলা কাটি দিছো হিচাপ মতে দিব আপোনালোকে যদি কেতিয়াবা বনায় কাৰণ জ্বলা বেছিকে খালে বেছি জ্বলাও দিব পাৰে আৰু এইখিনি মই তেলত ধুনিয়াকে ফ্ৰাই কৰি লৈছো আৰু অলপ ৰঙচুৱা হোৱালৈকে ভাজি লম পিয়াজখিনি আৰু এতিয়া মই ইয়াতে দি দিছো মাছৰ লগত আহা তেল অলপমান আৰু মাছৰ তেলখিনি মই আগতে ভাজুতে নিদিলো কাৰণ এইখিনি গলি তেল হৈ যায় গতিকে তৰকাৰীখনতে দি দিছো আৰু এইখিনি ভাজি লৈ ইয়াৰ পিছত ইয়াতে বাকি টেঙাখিনি বহাব লাগিব এইখিনি অকনমান সময় ভাজি লৈছো মাছৰ যাতে কেঁচা গোন্ধটো নাথাকে আৰু এতিয়া মই ইয়াতে দি দিলো যিখিনি ভাঙি লোৱা আলু খানি লৈছিলো আলুখিনি আৰু সেইখিনি আলু ইয়াতে দি লৈছো আৰু এইখিনিও অকনমান ভাজি লম এতিয়া পিয়াজৰ সৈতে একেলগে আৰু এইখিনিও অকনমান ৰংটো খলনি হ'ব আৰু তাৰ পিছতে আমি টেঙাখিনি যোগ দিম তাৰ আগতে আমি ইয়াতে হালধি আৰু নিমখ দিব লাগিব নিমখ আৰু হালধি দিয়াৰ পিছত অকনমান মাত্ৰ জিৰা গুৰি দিছো মছলাৰ ভিতৰত হেয়াই ইউজ কৰিছো জিৰা পাউডাৰ অকনমান আৰু ধনিয়া পাউডাৰ থাকিলে ধনিয়া পাউডাৰো আপোনালোকে দিব পাৰে বা লাষ্টত কেঁচা ধনিয়া ইউজ কৰিব পাৰে ধনিয়া পাউডাৰ এতিয়া মোৰ হাতত নাছিলে গতিকে মই জিৰা পাউডাৰ অকনমানে ছিটাই দিলো আৰু এইখিনি ভালকে ভাজি লৈছো এইখিনি 5 মিনিট ভাজাৰ পিছত তেল উপঙি আহিছিল আৰু এতিয়া মই টেঙা পানীখিনি যিখিনি সিজাই লোৱা পানী টেঙাৰ আৰু সেইখিনি মই ইয়াতে দি দিলো চাঙৰি টেঙাৰ সিজোৱা পানীখিনি আৰু বহুত বেছি পানী দিয়া নাছিলো জুখৰে দিছিলো গতিকে আলুখিনিৰ সৈতে গুটাটো ঠিকই হ'ব আৰু যদিহে পানী লাগে আপোনালোকে পানী অলপমান এতিয়া এড কৰিবও পাৰে ইচ্ছা অনুসৰি আৰু মই ইমানখিনিতে ৰাখিলো এতিয়া ঢাকন দি লম আৰু অলপ সময় সিজিবলৈ দিম মাছ ভাজি হোৱাৰ পিছতে সৰু আলুখিনি ভাজি লৈছিলো এয়া হৈ গ'ল এয়া টেঙাৰ তৰকাৰীখিনি উতলিবলৈ আৰম্ভ কৰিছে আৰু এটা উতল আহাৰ পিছত এইখিনি অকনমান লৰাই লৈছো আৰু ইয়াতে এতিয়া মই মাছ কেপিস দি লম যিহেতু আমি দুটা মানুহ আৰু দুইটাৰ কাৰণে এক পিস মাছ দিলো আৰু মাছৰ মূৰ এক পিস দিছো সোৱাদৰ কাৰণে মাছৰ মূৰখিনি যেতিয়া ভাঙি তৰকাৰীত মিক্স হয় তেতিয়া খাবলৈ বহুত বেছি সোৱাদ লাগে আৰু হেতু কাৰণে মাছৰ মূৰ দুপিসো দি ললো আৰু এইখিনি মই এতিয়া ধুনিয়াকে তৰকাৰীখিনিত ডুবাই দিছো আৰু এতিয়া আকৌ এবাৰ ঢাকন দি উতলিবলৈ দিম চাঙৰি টেঙা আৰু মাছৰ তৰকাৰী ৰেডি হৈ গ'ল এতিয়া মই গেছৰ ফ্লেমটো অফ কৰিম তাৰ আগতে এবাৰ দেখুৱাই দিওঁ এয়া
এতিয়া খাবলৈ বহিছোঁ আৰু টেঙাৰ তৰকাৰী সোৱাদটো কেনেকুৱা হ'লো আপোনালোকক জনাও অলপমান টেঙাৰ তৰকাৰী বাকি লৈছোঁ আৰু ডাঠটো ধুনীয়া ডাঠ হৈছে এটা আলু দিছিলোঁ মই ধুনীয়াকৈ হৈ গৈছে যিহেতু দুজনৰ জোখাৰে তৰকাৰী টেষ্টটো জনাও ৰ'ব tamam tasty ধুনীয়া সোৱাদ হৈছে অকমান পাতলীয়া টেঙা বহুত বেছি মানে কাৰা টেঙাটো নহয় বহুত ভাল লাগিছে আৰু মাছটো টেঙাৰ তৰকাৰী চাগে সোৱাদটো সোমাই গৈছে ভাতকেইটা খাই লওঁ ভিডিঅ'টো যদি ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু নতুনকৈ অহাসকলে সাবস্ক্ৰাইব কৰি থৈ যাব বাই বাই